ঘৰতে নাইট ক্ৰীম কেনেকৈ বনাব পাৰি আপোনালোকক দেখাইছোঁ, যিহেতু মই লগাম আপোনালোককো দেখাইছোঁ, চাই যাবা। প্ৰথমে এচামুচ এল'ভেৰা জেল ল'বা, আৰু যদি ঘৰত থকা এল'ভেৰা গছ আছে সেইটো ল'লেও হ'ব। তাৰপিছত গোলাপ জল ল'বা এচামুচ, নাৰিকল তেল এচামুচ ল'বা, আৰু ভিটামিন ই কেপচুল এটা ল'বা। আমাৰ ছালৰ কাৰণে ভিটামিন ই এনেও ভাল। এতিয়া গোটেইখিনি ভালকৈ মিলাই ল'বা, যেতিয়া গেলি ক্ৰীম নহয়। আৰু ধুনীয়া ক্ৰীম এটা হৈ গৈছে এতিয়া। আৰু ভালকৈ মুখখন ধুই আহি এতিয়া ক্ৰীমটো লগাম। ক্ৰীমটো বহুত ধুনীয়া হয় আৰু ধুনীয়া মানে গ্লো এটা আহি যায় ক্ৰীমটো। আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ঘৰত, সপ্তাহত 2 দিন 3 দিন এনেকৈ লগাব পাৰে আপোনালোকে, আৰু ৰেগুলাৰ লগালেও কথা নাই। আৰু এনেকৈ অকণমান মাছাজ কৰি ল'ম 5 মিনিটমান, আৰু মুখত মাছাজটো কৰিবই লাগে। আৰু 5 মিনিট মাছাজ কৰি উঠি এনেকৈ ৰাখি থৈ দিম, আৰু ৰাতি এনেকৈ টোপনি মাৰিম, আৰু পিছত ৰাতিপুৱা ফেচ ৱাছ দি ধুই দিম। বাই বাই।